everyone, Himasi Vlogs অন্য এটা নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। চাগে ন মই এনেকৈ ওলাই মেলি আছোঁ, হাফ মেকআপ কৰি আছোঁ, দেখিবলৈ একদম বেয়া লাগিছে। ক'তনো যাই কিনো কৰে হয়, এটা কাম এটাত গৈ আছোঁ। আপোনালোকক দেখাই থাকিব, আপোনালোকে চাই থাকিব। মই একদম আধা মেকআপ কৰি পেলাই আপোনালোকৰ ওচৰত ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। চ' বনালোঁ, একদম বেছি বেয়া লাগিছে দেখিবলৈ। পিছত মই ফাইনেলটো লুকটো আপোনালোকক দেখাম। চ' এইটো মোৰ ফাইনেল লুক হয় আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু এতিয়া ওলাই মেলি ৰেডি হ'লোঁ, যাওঁ। অলপ অলপ বৰষুণ দি আছে, কিন্তু তথাপিও চাওঁচোন কি হয়, আপোনালোকক দেখাম যে কিয় গৈ আছোঁ, কি কাৰণে গৈ আছোঁ। দেখাই থাকি আপোনালোকে চাই থাকিব। বিক্ৰম চাই দিয়া। বিক্ৰম এয়া আমাৰ চব মানে ৰেডি, চবৰে মানে চুলি তুলি বেয়া হৈ আছে। এয়া চব ৰেডি। বৰষুণত ভিজি মানে ইমান বেছি বেয়া বতৰ কৰিছে। এতিয়া গৈ থাকোঁ, আপোনালোকে চাই থাকিব কি কৰোঁ কি নকৰোঁ। আপোনালোকে চাই থাকক আৰু। সেয়া আৰু এটা আমাৰ আহি গ'ল, তেওঁলোক কি হয় আপোনালোকে গম পাব। আৰু এতিয়া আমি ক'লে যাওঁ সেইটো আমি দেখাম। গৈ থাকক মোৰ লগত। আমি গৈ আছোঁ, বৰষুণকো মানে পিছ পেলাই আমি গৈ আছোঁ। কিন্তু মনটো বহুত সেমেকা হৈ গৈছে, কাৰণ বৰষুণে মানে মনটো শেষ কৰি দিলে। কিন্তু হ'লেও গৈ বহুত ভাল লাগিছে। তাকে চাওঁচোন পিছলৈ কি হয়। চ' ফাইনেলি মনটো অলপ অলপ ভাল লাগি গৈছে এতিয়া, কাৰণ বৰষুণটো একদম এৰি দিছে আৰু বতৰটো মানে একদম ক্লাউডি হৈ গৈছে। আৰু ক্লাউডি মমেণ্টত ফটো উঠাবৰ কাৰণে বহুত ধুনীয়া হয়। সেইকাৰণে আমি গোটেইকেইটা মানে এতিয়া অলপ মন চন ভাল হৈ পেলাই গৈ আছোঁ। আৰু আমাৰ ভিডিঅ'গ্ৰাফাৰ মিন্ময় দেই, কোনোবাই যদি ভিডিঅ' কৰিব বিচাৰে এওঁৰ লগত কণ্টেক্ট কৰিব পাৰে দেই। মোক ক'লে হ'ল, মই কণ্টেক্ট কৰাই দিম। এয়া আপোনালোকেতো গম পাইছেই চাগে যে কি কৰিবলৈ আহিছোঁ, অলপ চলপটো ধৰিব পাৰিছেই চাগে। এতিয়া আকৌ যাওঁ এটা বেলেগ জেগালৈ। অতি সোনকালে আহি আছে আপোনালোকৰ ওচৰলৈ এটা মানে ভিডিঅ' দেখাম বাৰু। কিহৰ ভিডিঅ' কি হয় আপোনালোকে চাই থাকিব। ব্লগটো শেষলৈকে চাই থাকিব। সেইখিনি মানে আজি দেখাই দিয়া নাই, কাৰণ শ্বুটখন যদি আজি দেখাই দিওঁ আপোনালোকৰ খুব চাবলৈ ভাল নালাগিব। এটা এনেকৈ থৈ দিছোঁ আৰু চাই থাকক। আমাৰ ভিডিঅ' হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। মানে আজি ব্লগটো বহুত সৰু হ'ব। মই ব্লগটো এইকাৰণেই দিছোঁ যে কাৰণ মোৰ কিবা এটা ভিডিঅ' আহি আছে, সেই ভিডিঅ'টোৰ কাৰণে মই আপোনালোকৰ ব্লগটো মানে আজি দেখাইছোঁ। কি কৰোঁ দেখাম আৰু। আজি কিন্তু ব্লগটো বহুত মানে সৰু হৈছে, বেয়া নাপাব তাৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চালে গম পাব এইটো কি জেগা হয়। যিসকল আহিছে এইটো জেগাত আপোনালোকেতো গম পাব এইটো কি জেগা হয়। মই জেগাটো নাম আপোনালোকক মেনশ্যন নকৰোঁ। আপোনালোকে মোক কমেণ্টত জনাব যে এইটো কি জেগা হয়, চিনি পাইছে নে নাই। আপোনালোকে মোক ক'ব ভিডিঅ'টো চাই পেলাই। আৰু ভিডিঅ'টোৰ কাৰণে মই স্পেচিয়েলি থেংকছ ক'ব বিচাৰিছোঁ মানে আমাৰ ফটোগ্ৰাফাৰ, আমাৰ কেমেৰা যোনে কৰিছে বিক্ৰমক আৰু মিন্ময়ক মই দুজনকে বহুত থেংকছ বুলি কৈছোঁ। তেওঁলোকে বহুত ধুনীয়া মানে কনচেপ্টত ভিডিঅ' কৰি দিছে আৰু অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছে। আপোনালোকে ব্লগটো চাই থাকিব আৰু নেক্সট মই ভিডিঅ'টো শ্বেয়াৰ কৰিম। আপোনালোকেও যদি এনেকুৱা ভিডিঅ' কিবা বনাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে বিক্ৰম আৰু মিন্ময়। তেওঁলোকে বহুত ধুনীয়া মানে ভিডিঅ' কনচেপ্ট লৈছে। আপোনালোকক মই অতি সোনকালে ভিডিঅ'টো আপোনালোকক দেখাম। এয়া আমাৰ পাছফালে বিক্ৰম আৰু মিন্ময় বহি আছে। এই দুজনে মানে আমাৰ ভিডিঅ'ৰ মেইন আৰু আমি দুজনে খালি প'ষ্ট দিছোঁ, তেওঁলোকে চব কনচেপ্ট লৈছে। গতিকে চাই থাকক। এয়া পাহাৰৰ একা বেকা ৰাস্তাৰে আমি গৈ আছোঁ। এতিয়া সন্ধিয়া হৈ গ'ল। আমি ওলাইছিলোঁ দিনতে, কিন্তু জানেই আপোনালোকে বৰষুণৰ কাৰণে আমি বহুত মানে দিগদাৰ হৈ গৈছিলে আমাৰ ভিডিঅ' কৰিবলৈ কাৰণে। কিন্তু ভগৱানে মানে চালে আৰু বৰষুণ এৰি দিলে। এতিয়া আমি ভিডিঅ' চিডিঅ' কৰি মেলি যাওঁতে আমাৰ বহুত টাইম লাগি গ'ল। আজি আমি বহুত দূৰলৈ। চ' ফাইনেলি আমি ঘৰ আহি পাই গ'লোঁ। আৰু দেখিলেই আজি কি কি কৰিলোঁ কি কি নাই। তো নেক্সট ভিডিঅ'টোত আমাৰ যিটো আমি ভিডিঅ' কৰিলোঁ আজি, সেই ভিডিঅ'টো দেখা পাব। আৰু তেতিয়ালৈকে চাই থাকিব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত, তেওঁলোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পাছত আপোনালোকে ধুনীয়াকৈ মোৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যাব। আৰু যদিহে মোৰ ব্লগটো চাই ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তো নেক্সট মই এইটো ভিডিঅ' ৱেডনেছডেত ৰিলিজ কৰিম আৰু আপোনালোকৰ ওচৰলৈ আগবঢ়াম। তো মোৰ ইউটিউব চেনেলতে আপোনালোকে পাব। গতিকে চাই থাকক আৰু তেতিয়ালৈকে বাই।